নমস্কাৰ বন্ধু বান্ধৱীসকল মই এতিয়া এঠাইলৈ যাবলৈ ওলাইছোঁ তাকে আপোনালোকে চাই থাকক মই কলৈ গৈ আছোঁ আপোনালোককো দেখাই থাকিম এয়া গ্ৰন্থ আৰু বাণিজ্য প্ৰদৰ্শনী মেলা হৈছে তিনিচুকীয়া জিলাৰ বৰগুৰি অঞ্চলত বৰগুৰি আঞ্চলিক যুৱক সংঘত এই মেলাখন হৈছে চাওকচোন ইমান ধুনীয়া ধুনীয়া কাপ প্লেটবোৰ ওলাইছে ঢেৰ মগ আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা প্ৰত্যেকটো বস্তুৱে দেখা পোৱা গৈছে এয়া চাওক বাৰে বৰণীয়া চশমা জোতা চেণ্ডেল কাপোৰ এয়া অলংকাৰ এয়া আমাৰ ছোৱালী মানুহৰ বা বোৱাৰীসকলৰ ফেভৰেট ইয়াৰিংছ ইমান ধুনীয়া লাগিছে ইয়াৰিংছবোৰ আপোনালোকৰ ভাল লাগিছেনে এয়া আমাৰ অসমীয়া গহনাৰ নেল কালাৰ এয়া লিপষ্টিক মোৰ প্ৰিয় ঢেৰ অসংখ্য নেল কালাৰ আছে মুঠতে এয়া চাওক ইমান ধুনীয়া ধুনীয়া চেপেনা মুকুতা লগা বহুত ধুনীয়া লাগিলে চাই এইখিনি সৰু ল'ৰা ছোৱালীৰ এৰিয়া অকল সৰু ল'ৰা ছোৱালীৰ খেলনা সামগ্ৰী এইবিলাক তাৰপৰা এয়া চাওকচোন কাঠৰ ঘড়ী তাৰপৰা এয়া কাঠৰ কলচী এইবিলাক চাওক আমাৰ এশিঙীয়া গড় অসম গৌৰৱ এশিঙীয়া গড় কাছ গণেশৰ মূৰ্তি ইমান ধুনীয়া কাৰুকাৰ্য কৰি থৈছে এয়া চাওক হাতীৰ বেগ অসংখ্য বেগ মুঠতে ধুনীয়া ধুনীয়া বহুত ভাল লাগিছে চাই তাৰোপৰি এয়া চাওক পাতিৰে তৈয়াৰী চেণ্ডেল দোকানীগৰাকীয়ে কৈছে বহুত দিন যায় বহুত দিন লাষ্টিং কৰে আৰু পিন্ধিবলৈও আৰাম এয়া শ্ব'পিচ হয় বহুত ধুনীয়া লাগিছে শ্ব'পিচ কেইটা কাঠৰ মাছ এয়া আমাৰ অসমৰ জাতীয় সাজপাৰ আদৰৰ মেখেলা চাদৰ মুগাৰ পিয়ৰ মুগাৰৰ মেখেলা চাদৰ এয়া দা কটাৰীও মানে ওলাইছে এয়া আমাৰ সৰুকালৰ স্মৃতি চান পাপৰি এয়া আমাৰ অসম গৌৰৱ ইমান ধুনীয়াকৈ কাৰুকাৰ্য কৰি থৈছে ইয়াৰ লগতে চান পাপৰিৰ লগত পপকৰ্ণৰ এয়া আমি আহিলোঁ এবাৰ পানী পুৰি খাবলৈ পানীটো নালাগে দিবলৈ টেষ্টি এয়া তাৰপাছত মোৰ সকলোতকৈ প্ৰিয় জেগাখিনি এইখিনি কিতাপবোৰ ইমান সুন্দৰকৈ সজাই থৈ দিছে চাইও ভাল লাগিল তাৰোপৰি ইয়াৰ বহুত কেইখন গ্ৰন্থ বা উপন্যাস পঢ়িছোঁ এখন চাহেব পুৰাৰ বৰষুণ অসম ভৱন মুম্বাই আৰু মই এয়া ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবিৰ
এটি কলি দুটি পাত মামনি ৰয়ছম গোস্বামী এয়া মই জীৱনৰ সাৰাংশখন কিনি আনিছোঁ তাৰ পৰাই এতিয়া বাই বাই ধন্যবাদ